সো ভাই লগ দুদিন আগত মই গৈছিলোঁ গুৱাহাটী মোৰ ফ্ৰেণ্ডছবিলাকৰ লগত সো মোৰ ফ্ৰেণ্ডছবিলাকৰ কাম আছিলে আই মিন ফটোশ্বুট আছিলে আৰু মই গৈছিলোঁ ভ্লগ শ্বুট কৰিব বাট সেই ট্ৰিপটো গোটেই বেয়া হৈ থাকিলে কাৰণ নেক্সট দিন মোৰ কিবা কামৰ কাৰণে আই মিন কলেজৰ কামৰ কাৰণে মই ঘৰত বেক হ'ব লগা হ'ল সো মই ভাবি গৈছিলোঁ কি এইবাৰ মই গুৱাহাটী গ'লে এটা ভ্লগৰ ছিৰিজ বনাম লাইক ক'ত চবতকৈ বেছি ভাল ষ্ট্ৰীট ফুড পায় ক'ত বেষ্ট চাই পায় গুৱাহাটীৰ ভিতৰত আৰু কিছুমান আনচিন জাগাবোৰ যোনে যোনে বহুতে দেখিছে আৰু বহুতে দেখা নাই সেইবোৰ জাগাবোৰ ট্ৰেভেল কৰিম ভাবিছিলোঁ বাট একচুৱেলি সেইবোৰ নহ'ল বাট সোনকালে মই আৰু যাম কেইদিনমান পিছত তো তেতিয়া মই গোটেই ভালখিনি দেখাম যোনখিনি মোৰ মানে কৰিব মন আছে সেইখিনি মই কৰিয়ে এৰিম মানে যিখিনি আমাৰ মস্তি মজাক হৈছে আৰু যিমান মজা কৰিছোঁ যোৱাতে তাতে চ' সেইখিনি সৰু সৰু ক্লিপ দুটামান আছে তো আশা কৰোঁ এনজয় কৰা যাতে তোমালোকে চ' লেটছ গ' চ' ভাই লোক এতিয়া বাজিছে 7টা মই আছোঁ বঙাইগাঁৱত আৰু আজি আমি যাম গুৱাহাটীত চ' তাত কি কি চিনছ হয় আমি ঘূৰিব ফুৰিব গৈ আছোঁ অকণমান ঘূৰিব খাবলৈ এনেকৈ আৰু চ' কি কি চিনছ হয় গোটেই ভিডিঅ'ত দেখাবলৈ ট্ৰাই কৰিম চ' বেছি টাইম ৱেষ্ট নকৰোঁ চ' বলক আমি ভিডিঅ'টো বুজিটো পাইছেই চাগে ডিম্পুদা চ' লেটছ গ' My brother is here. Hello. Yo bro. Yeah bro. তোমাক পিক আপ কৰিলোঁ So এতিয়া আমি ৰাওনা দিম গুৱাহাটীলৈ So বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Let's go. বহাগৰ বিহুতি আহিলৈ মাজনী বিহুৰ পেপা বাজিল ও মাজনী বিহুৰ পেপা বাজিল আমাৰ নাচনী ধুলৰ সেউতে নাচিবলৈ হাজু হ'ল এ নাচনী নাচিবলৈ হাজু হ'ল So ভাই লোক আমি আছোঁ এতিয়া কাৰ্ডমৰ লেম্বৰগিনিৰ ভিতৰত এয়া তো এতিয়া আমি গৈ আছোঁ নয়নক পিক কৰিবলৈ এয়া আমি পালোঁ আমাৰ মৰমৰ চিনেমেটোগ্ৰাফাৰটো জল্দি চোৱা ঠাণ্ডা লাগছে ও নাচনী ওলাই তই বিহুৱান বৈছনে নাই এ নাচনী ৰৈ আছো মই তোলৈ জানো বাট চাই सिंगल तू मिंगल ही कब था ब्रो मुंडा सिंगी যাব এই লোক এইবোৰ দুটা লাগি গজব বেইজ্জতি है सिंगल पैसा दिबा पैसा সো ভাই লোক এতিয়া আমি দুটা বাচ্চাক উঠাব আছে তো বাচ্চাৰ পৰা উঠাম কপিৰাইট মাৰব সো ভাই লোক এতিয়া আমি গৈ আছোঁ দুটা বাচ্চা উঠাব সো সেই বাচ্চা দুটা কোন ভিডিঅ'ত দেখা পাই থাকিব তো মই পাওঁৱে আৰু মানে সিহঁতক নাই তুমি কাষত তথাপি আছা कट कर देना प्लीज इसे সো বন্ধুসকল আমি অলপ খাব আহিছোঁ তো মোৰ লগত খাব কাৰণে আছে তো আমি অলপ খানা বানা খাই কেনে মানে মৰ্ণিং ব্ৰেকফাষ্টটো কৰি ওলাই যাওঁ আৰু গুৱাহাটীলৈ চ' এয়া আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট ইয়াত আছে পুৰি আলু ভাজা চাটনি আৰু দালি আৰু মোৰ লগত আছে নায়ান চ' যিহেতু আমি ৰখিছোঁ নলবাৰীত তো অলপ নলবাৰী ভাষা ক'ব লাগিবই বাচা হা চ' গাইজ আমি আহিছিলোঁ অলপ খাবা তো খাৱা দাৱা এটা হ'ল আৰু মানে আমি আহিছিলোঁ অলপ নলবাৰীতো তো নলবাৰী ভাষা ক'ব লাগিবই বুজিছা না চলি মোৰ লগত আছে তো মোৰ দুটা বাচ্চা আহি আছে তো আহি পাবই চাগে সিহঁতে তো পালেই চাগে এইয়া মোৰ দুটা বাচ্চা আহি পাল যিটো কথা মই অলপ খিনিৰ পৰা কৈ আছিলোঁ তো ইহঁতেও মানে আমাৰ ট্ৰিপত যাব আৰু আনপ্লেন ট্ৰিপ যি আছে আৰু শিখৰ আমাছা ব্ৰ অ'কে চলো বহাগৰ বিহুতি আহিলৈ মাজনী বিহুৰ পেপা বাজিল ও মাজনী বিহুৰ পেপা বাজিল আমাৰ নাচনী ধুলৰ সেউতে নাচিবলৈ হাজু হ'ল হে নাচনী নাচিবলৈ হাজু হ'ল
আৰু দেখিছে সেই দিনটো আমাৰ ইমান বেয়া আছিল কি ৰাস্তাৰ মাজত আমাৰ গাড়ী বেয়া হৈ গৈছে তো এয়া চাওক গাড়ী ঠেলোৱাৰ দৃশ্য ফাইনেলি আমাৰ গাড়ীটো ষ্টাৰ্ট হ'ল অৱস্থা কেনে বহুত বেয়া অৱস্থা এয়া আমাৰ গাড়ীখন নয়ন নয়ন ঐ পানী দে এইবাৰ পাত্তাই নেদে কিবা ক'বা পানী লাগে চ' ফাইনেলি ইমান মস্তি মজাক আৰু গাড়ী ঠেলোৱাৰ নিচিনা কষ্টৰ কাম কৰাৰ পিছত আমি আহি পালোঁ আমাৰ ৰুমত চ' বলক ভিতৰত চাই লওঁ ৰুমবোৰ কেনেকুৱা তো এইটো আমাৰ ৰুম আজিৰ কাৰণে এয়া নয়ন হুছেইন এতে ৰখি আছে ব্ৰ জাপ এটা মাৰি যাওক বিছনাত পতি যাব চলি চ' ধন্যবাদ সকলোকে যোনে যোনে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাইছে আৰু বিশেষকৈ এইটো ভিডিঅ'ত একো নাছিলে মই ভাবিছিলোঁ এইবাৰ গুৱাহাটী ট্ৰিপটো মই বহুত ধুনীয়া ধুনীয়া বস্তু দেখাম বাট সেইটো ট'টেলি ফ্লেছ হৈ গ'ল মোৰ পূৰা চ' একো নাই চ' আৰু যাম গুৱাহাটীত তো তেতিয়া মই ভাল ভাল বস্তু দেখাম নট অনলি গুৱাহাটী বেলেগ বেলেগ জেগাত ট্ৰেভেল কৰিলেও দেখাম আৰু যিহেতু ষ্টাৰ্টিং নতুন নতুন কৰিছোঁ আৰু ব্লগৰ এইটো মানে মোৰ থাৰ্ড ভিডিঅ' চ' সেইটো কাৰণে ভাবিছোঁ যিখিনি বনাইছোঁ এটলিষ্ট মানে এটা প্ৰেক্টিছো হৈ যাব ন মই ব্লগিং কৰি আছোঁ প্ৰেক্টিছো হৈ যাব পাব্লিক ব্লগিঙে হয় এইটো একচুৱেলি পাব্লিকত ব্লগ কৰি আছোঁ চ' সেইটো প্ৰেক্টিছৰ কাৰণে মই এইটো ভিডিঅ'টো দিছোঁ আৰু লাইক কেনেকুৱা লাগিছে ঠিকে আছেনে নাই বা ভাল লাগিছে বেয়া লাগিছে যি লাগিছে মানে কমেণ্ট বক্সত কৈ দিয়া যে তুমি নেক্সট টাইম এইটো কৰিবা তুমি নেক্সট টাইম এইটো কৰিবা ভিডিঅ' তুমি এনেকৈ কৰিবা তুমি চিনেমেটিক্স বেছি ল'বা তো তেনেকৈ মোক মানে কমেণ্ট বক্সত জনালে ভাল কাৰণ মই তেতিয়া নিজকে মানে ইমপ্ৰুভ কৰিব পাৰিম চ' সেইটোৱে আৰু লাষ্টত ক'ব আছিলে চ' বাকী থেংক ইউ ছ' মাছ আৰু সোনকালে মই 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়া মোৰ ছেকেণ্ড চেনেলত চ' বাই বাই থেংক ইউ ছ' মাছ লগ পাম চিধা ছেকেণ্ড ভিডিঅ'ত নেক্সট ভিডিঅ'ত